ভাৰতবৰ্ষই স্বাধীনতা লাভৰ আজি ৭৬ বৰ্ষ। চৰকাৰে ঘোষণা কৰিছে স্বাধীনতাৰ অমৃত মহোৎসৱ। নিৰ্দেশ দিছে হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল ৰূপায়ণ কৰাৰ বাবে। কিন্তু যাৰ থাকিবলৈ ঘৰেই নাই, তেওঁ পতাকা উৰুৱাব ক'ত? যাৰ হাতত ফুটাকৰি এটাও নাই, তেওঁ পতাকা কিনিব কেনেকৈ? আকৌ চৰকাৰলৈ ভয়, পতাকা উত্তোলন নকৰিলে যদি দেশদ্ৰোহিতাৰ খিতাপ পায়। বৰপেটা ৰোডৰ সমীপৰ BTAD এলেকাধীন জাখলিবিল পথাৰত এটা দুৰ্ভগীয়া পৰিয়ালৰ কাষত উপস্থিত হৈ পতাকা উত্তোলন কৰিলে ৰাইজৰ দল আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিনিধিয়ে। দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামান আৰু ছাত্ৰ মুক্তি কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক আল আমিন। জাখলিবিল পথাৰৰ বিধৱা গছন বেগম নামৰ মহিলাগৰাকীৰ কোলাই পাচিয়ে নধৰা দুখ। ৪০ বছৰো নাপালে কোনো চৰকাৰী আঁচনি। হিতাধিকাৰী হ'ব নোৱাৰিলে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা নাইবা অৰুণোদয় আঁচনিৰ। ঘৰৰ অৱস্থা দেখিলে হৃদয় কঁপি উঠিব আপোনাৰো। প্ৰশ্ন হয়, এইবোৰ আঁচনি তেন্তে কাৰ বাবে? চৰকাৰী বেচৰকাৰী সংস্থা, চৰকাৰ প্ৰশাসনক, সমাজ সচেতন লোক তথা মানৱ দৰদী সংগঠনসমূহৰ সুদৃষ্টি কামনা কৰিছে ৰাইজৰ দলৰ সম্পাদক মনিৰুজ্জামানে। আমি ৰাইজৰ দলে অসম প্ৰহৰী ৰাইজৰ দলৰ এটা সজাতি দলে এক সুকীয়াভাৱে কোনো ৰাজহুৱা অনুষ্ঠান কৰি নহয়, কোনো ৰাজহুৱা মঞ্চ কৰি স্বাধীনতা দিৱস পালন কৰা নাই। আমি এইবাৰ খুব ব্যতিক্ৰমকে এজন বিধৱা মহিলা আইৰ ঘৰত আহি আজি স্বাধীনতা দিৱস উদযাপন কৰি আছোঁ। এইকাৰণেই যে আজাদী কা অমৃত মহোৎসৱ যি শ্লোগান চৰকাৰখনে দিছে, সেই শ্লোগানৰ এটা মিছন হৰ ঘৰ তিৰংগা। এই শ্লোগানটো হয়তো চৰকাৰখনে দিছে, কিন্তু এতিয়াও ভাৰতবৰ্ষত এনেকুৱা কিছু পৰিয়াল আছে, লাখ লাখ এনেকুৱা পৰিয়াল আছে, তেওঁলোকে পদপথত জীৱন নিৰ্বাহ কৰিবলগা হৈ আছে। এতিয়াও 49.49 কোটি ভূমিহীন লোক ভাৰতবৰ্ষত বসবাস কৰে। এতিয়াও চহৰ অঞ্চলত ড্ৰেইনৰ ওপৰত আকাশখনক ছাদ হিচাপে, মাটিক বিচনা হিচাপে লৈ মানুহে বসবাস কৰি আছে। সেই সময়ত ভাৰত চৰকাৰে, বিজেপি নেতৃত্বাধীন চৰকাৰখনে ইয়াক আজাদী কা অমৃত শব্দ লগাইছে। গৌৰৱ কৰিব পাৰোঁ, গৌৰৱ শব্দটোত আমাৰ কোনো আপত্তি নাই, কিন্তু অমৃত শব্দটো লগোৱাৰ কাৰণেই আমি এটা সজাতি দল আজি এইখন ঘৰত উপস্থিত হৈছোঁ। সৰভোগ সমষ্টিৰ জাখলি পাথাৰৰ এই বিধৱা আইগৰাকীৰ মাজত আমি উপস্থিত হৈ যি হৰ ঘৰ তিৰংগা, তেখেতে তিৰংগাৰ অৰ্থ বুজি পায়, দেশ স্বাধীনতা লাভ কৰিছে বুলি আমাক জনাইছে। কিন্তু স্বাধীনতাৰ যি মৌলিক অধিকাৰৰ ভিতৰত বাসস্থানৰ অধিকাৰ, খাদ্যৰ অধিকাৰ আৰু বস্ত্ৰৰ অধিকাৰ। আজি আপোনালোকে দেখিবলৈ পাইছে এই আইগৰাকীয়ে না বাসস্থান আছে, না খাদ্য যোগাৰ কৰিব পাৰিছে, না বস্ত্ৰ পৰিধান কৰিব পাৰিছে। স্বাধীনতাৰ যি মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰখিনিয়ে এই আইগৰাকীয়ে পোৱা নাই। গতিকে আজি এই আইগৰাকীৰ লগত আমি একেলগে আইগৰাকীৰ হাতেৰে আমি পতাকা উত্তোলন কৰিলোঁ। আইগৰাকীক স্বাধীনতাৰ কথা আমি অলপ বুজোৱাৰ চেষ্টা কৰিলোঁ। আৰু এইখিনিতে অসম তথা ভাৰত চৰকাৰ, বৰপেটা জিলা প্ৰশাসন আৰু BTAD চৰকাৰক তেওঁলোকক চকু খোল কৰাৰ কাৰণে আহ্বান জনাম যে আপোনালোকে যে চৰকাৰ চলাই আছে চকু মুদি, সেই চকুটো আপোনালোকে অলপ খুলি লওক। আৰু আপোনালোকে চাওক, আপোনালোকে শাসন কৰা দেশৰ জনতাই আজি স্বাধীনতাৰ যি ফাণ্ডামেণ্টেল ৰাইটছ, মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰখিনিয়ে পোৱা নাই। গতিকে অসম চৰকাৰ, BTAD চৰকাৰ আৰু ভাৰত চৰকাৰক আহ্বান জনাইছোঁ যে আপোনালোকে খুব কম দিনৰ ভিতৰতেই এই বিধৱা আইগৰাকীক এখন থাকিবলৈ ঘৰ, খাদ্যৰ যোগাৰ আৰু বস্ত্ৰৰ যোগাৰ, যিখিনি মৌলিক অধিকাৰ সেইখিনি যোগান ধৰিবলৈ আহ্বান জনাইছোঁ।